কোনেও ভবা নাছিলোঁ যে এইখন চিনেমাত যে ৰিলিজ দিওঁতে জুবিন দা নাথাকিব। আমি সদায় জুবিন দাৰ চিনেমাখনৰ কাৰণে খুব আগ্ৰহেৰে তাৰমানে ৰৈ থাকোঁ যে জুবিন দাৰ যেতিয়াই চিনেমা বনাই আমি আগৰ পৰাই সাজু হৈ থাকোঁ জুবিন দাৰ চিনেমা চাম বুলি। কিন্তু এইখনত ভবা নাছিলোঁ যে এইখন আমি ৰিলিজ দিম জুবিন দাৰ অবিহনে। এইটো কথা আমি ভবাই নাছিলোঁ। জুবিন দাৰটো চিনেমা সদায় ভাল হয়, মিছন চাইনাই হওক বা কাঞ্চনজংঘাই হওক, আমি ধুনীয়া চিনেমা ভাল হৈছে, মাৰ্কেটিঙো ধুনীয়া হৈছে, খুব ধুনীয়া হৈছে। আৰু ৰৈ ৰৈ বিনালেতো জুবিন দাৰ এখন স্বপ্নৰ চিনেমা, সপোনৰ চিনেমা। এইখনতো অতি ধুনীয়া হৈছে। যদিও নাই চোৱা, আমি আজি আৰম্ভ কৰিছোঁ, আমিও চাম, হয়তো সন্ধিয়ালৈ চাম, কিন্তু এইখনতো আৰু ধুনীয়া হৈছে বুলি আমি আগতেই গম পাইছোঁ। গতিকে খুব দুখ লাগিছে আজি জুবিন দাক আমি ৰাতিপুৱাই আকৌ শ্ৰদ্ধাঞ্জলি জনাইছোঁ, জনাই পেলাই আমি চিনেমাখন আৰম্ভ কৰিছোঁ আজিৰ পৰা আমাৰ আইডিয়েল ছবিগৃহত। গতিকে দৰ্শকৰ তাৰমানে অভাৱনীয় তাৰমানে সঁহাৰি। তেওঁ আমাৰ এতিয়া 6 তাৰিখলৈকেতো আমাৰ বুক আছে, 5টা শ্ব' দিছোঁ ৰাতিপুৱাৰ পৰা। ৰাতিপুৱা 7:30টাৰ পৰা ৰাতিপুৱা 7:30টাৰ পৰা আৰম্ভ আৰু ৰাতি আমাৰ 10:30টাত শেষ হ'ব। 5টা শ্ব' আছে আমাৰ 6 তাৰিখলৈকে কমপ্লিট বুক হৈ গৈছে টিকট। গতিকে এইখনৰ সঁহাৰিটো খুবেই ভাল, কিন্তু সঁহাৰি ভাল হ'লেও মনত দুখ আছে তাৰমানে জুবিন দা থাকিলে, জুবিন দা থকা হ'লে এইটো সঁহাৰি যদি আমি জুবিন দাই গম পালেহেঁতেন, জুবিন দাই তেতিয়া তাৰমানে এতিয়া জুবিন দাৰ অবিহনে ইমান ডাঙৰ সঁহাৰি এটা পাইছোঁ আমি। আমাৰ যদিও আমাৰ ফাইনেন্সিয়েলি কিবা এটা আহিব, তথাপিও আমাৰ দুখটো বেছি আছে তাৰমানে তাতকৈ। সেইটো কাৰণে আমাৰ দুখ আছে। আৰু জুবিন দাৰ ছবি যিটো ধাৰা আনি দিছে, মই ভাবোঁ ভৱিষ্যতে জুবিন দাক ছবিৰ লগত মিলাই পেলাই অইন পৰিচালক প্ৰযোজকো আহিব যাতে এনেকুৱা কেটেগৰীৰ চিনেমা বনায়। আমি আশাবাদী। জুবিন দাই ৰাস্তাটো দেখুৱাই দিছে, পথটো দেখুৱাই দিছে। আন প্ৰডিউচাৰো আহিব, ডাইৰেক্টৰ আহিব যাতে এনেকৈ সেইখিনিয়ে আৰু।